আনৰ সুখ দেখি সুখী হোৱাটো তোৰ পুৰণা স্বভাৱ। আমাৰ নিচিনা ছোৱালীৰ কাৰণে মা দেউতাই সকলো, কিন্তু বিয়া বাৰুৰ ক্ষেত্ৰত নিজা কথাও থাকে জোনালী। কৃষ্ণই মুখ খুলি নকলেও মই জানো সি সৰুৰে পৰা তোকেই ভাল পায়। মামনি, এখেতে কাৰোবাক লগ পাবলৈ আহিছে। মই দিগন্ত, জোনালী। এওঁৱেই জোনালী। আপোনালোকে কথা পাতক দেই, মই যাওঁ। মই এওঁৰ লগত অলপ কথা পাতিব পাৰিমনে? তেনেকৈ কিয় কৈছে? কাইলৈ হয়তো এওঁৰ লগত কথা পাতিবলৈ ময়ো আপোনাৰ অনুমতিয়ে ল'ব লগা হ'ব পাৰে। মই আহিছোঁ। মনত পৰেনে অতীতত আইতাই কোৱা জোনবাইৰ দেশৰে কথা, তুমি পাহৰিলেও মই নাই পাহৰা, কইনা দৰা খেলা। গুণ ককাইদেউ বা তোমালোকৰ ঘৰৰ মানুহে মোৰ কথাটো কৈছে চাগে। ভালকৈ পাছত কথা পাতিম। এতিয়া মোৰ এই সামান্য উপহাৰটো ল'লে মই বৰ ভাল পাম। মই তেতিয়াহ'লে আগবাঢ়িব পাৰোঁনে আই? হেৰা, মই কোৱা নাছিলো তাই মোৰহে ছোৱালী। না 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 না